মই 5 বছৰ ধৰি হত্যাৰ অপৰাধত এই কাৰাগাৰ খাটি আছো। আজি কোনোবা লিখক আহিছে মোৰ কাহিনী লিখিবলৈ। জুনাক মেগাজিনৰ পৰা আহিছো, আপোনাৰ কাহিনী লিখিম বুলি আহিছো। কিবা লিখিব পাৰিম নেকি? সোধক, কি জানিব লগা আছে? আপোনাৰ নামটো? বিবেক শইকীয়া। আপোনাৰ ঘৰত কোন কোন আছে? মই আৰু মোৰ ল'ৰা ছোৱালী আৰু আপোনাৰ পত্নী? তেওঁ কেইবছৰমান আগতে আমাক এৰি গুচি গ'ল। তেওঁ বৰ্তমান নাই। বাৰু আপুনি জেললৈ কিয় আহিবলগীয়া হ'ল? মই হত্যাকাৰীৰ শাস্তি ভুগি আছো। আপুনি হত্যা কৰাজন কোন আছিল? কিয় হত্যা কৰিলে? এটা প্ৰেম কাহিনী আছিল। প্ৰেম কাহিনী? আপোনাৰ নেকি? নহয়, মোৰ ল'ৰা। দেউতা, কথা এটা আছিলে। কি কথা? মানে দেউতা, মই ছোৱালী এজনী ভাল পাওঁ। কোন ছোৱালী? আমাৰ ভণ্টিৰ লগৰ ছোৱালী। ছোৱালীজনী বা কেনেকুৱা? তই ভণ্টি সুধিলে গম পাবি। ছোৱালী শুনচোন। কি হ'ল দেউতা? আমাৰ ইয়াৰ কিবা এটা শুনিলো, তই বোলে জান? কি বা? আমাৰ ই বোলে তোৰ লগৰ ছোৱালী এজনীক ভাল পায়। সেইজনী তই কি কলি? ভাল নহয় বুলি কৈছে দেউতা। কৈছে না? সঁচাকে কোন আহি গৈছে? ক'লো আৰু যিখিনি জানো। শুনচোন, কি হ'ল? এতিয়া দেউতাৰ লগত তয়ে চিনাকি কৰি দিব লাগিব। হ'ব, কিন্তু মই কি পাম? দিম দে তোক যি লাগে। তই মোৰ মৰমৰ ভণ্টি নহয়, কৰি দিবি দেই। হ'ব দে, এতিয়া তেল মাৰিব নালাগে, যা তই। ঠিক আছে। দেউতাই তোক মাতিছে। কিয়? তহঁতৰ কথা মই ঘৰত ক'লো, এতিয়া তোক দেউতাই মাতিব উঠাইছে। ৰচোন, মই ড্ৰেছটো সলাই লওঁ, তই আছো ভিতৰত। বচোন, মই দেউতাক মাতি আনো। এইজনী তাইয়ে নেকি? নাই বচোন অলপ সময়।
লগতে অত্যাচাৰ কৰি আহিছিল তাৰপিছত এদিন তই তাইক এৰি দে নহ'লে কিন্তু তই বহুত পস্তাব লাগিব কিয় তই তাইক কি কৰিবি তাই যদি মোৰ নহয় তাই মই মুখত এচিড ঢালি তাইক বৰবাদ কৰিম তই তাইক যি কৰিলোঁ মই তাইক একচেপ্ট কৰিম বুজি চাওঁ ঐ ইয়াৰ বেছি হৈছে বে আজি বে ইয়াৰ বেছি হৈছে দাদা ভাত মাৰি আছে দেউতা দাদাক তাক মাৰি আছে তই এইবোৰ কি কৰিলি মোৰ কোনো উপায় নাই দেউতা ট্ৰাক যদি নামাৰিলে হয় সি মোক মাৰি পেলালে হয় হ'ব দে তই এতিয়া ইয়াৰ পৰা যা মই চব মেনেজ কৰি ল'ম আপুনি তাৰমানে নিজে হত্যাকাৰী নহয় পুত্ৰৰ সকলো বস্তুতে দেউতাকৰ অধিকাৰ নাথাকে জানো থাকে তেন্তে তাৰ অপৰাধত মোৰ অধিকাৰ নাই নে আচ্ছা মই এতিয়া চব বুজিলোঁ এতিয়া মই কাহিনী লিখিব আৰম্ভ কৰিম বাৰু যেই হওক এয়াই মোৰ জেলৰ জীৱন এতিয়া পাৰ কৰি আছো সময়বোৰ এই আন্ধাৰৰ মাজত লগতে পুত্ৰ বাৰীৰ সুখত হাঁহি হাঁহি পাৰ কৰি আছো আজীৱন কাৰাদণ্ড হেল্ল' ফ্ৰেণ্ডছ চাই পিলো কি বকি আছা ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব